পৰা নাই আৰু আপোনালোকে যিহেতুকে জানেই যে মোৰ ৰুমত দুটা এচি আৰু এটা চেণ্ট্ৰেল এচি আছে সেইকাৰণে গোটেই ৰাতি ঠাণ্ডা লাগি পেলাই মোৰ চৰ্দি লাগি গ'ল যিহেতুকে মই বহুত পাঞ্চুৱেল সেইকাৰণে মই 9টা বজাত ক্লাছ কৰিব ঠিক 9টা বজাতে ওলাইছো আৰু মম্মীয়ে ৰাতিপুৱা ফোন কৰি ক'লে যে মোৰ একাউণ্টত $3000 সোমাই দিছে তেওঁ আমাৰ ক্লাছৰ এইখন ফেন 18th চেঞ্চুৰীত ফ্ৰান্সৰ নেপলিয়ান বনাপতে লগাই থৈ গৈছিলে আৰু অলপ ডাউন টু আৰ্থ হৈ থাকিবৰ কাৰণে কেতিয়াবা মই এনেকৈ ৰাস্তা ঘাটেও জুচ খাই দিওঁ যিহেতুকে খানা কেতিয়াও ৱেষ্ট কৰিব নালাগে সেইকাৰণে ছাৰে এৰি থৈ যোৱা বিস্কুটটো ময়ে খাই দিওঁ আৰু এনেকৈ APSC কিতাপ লৈ ফুৰা মানুহ আজিকালি সঘনাই দেখা পোৱা যায় যি নহওক চবেই মোৰ নিচিনা ছাকচেছফুল হওক আশা কৰো মই প্ৰায় নিজৰ 1.5 কোটি টকা সুইচ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰাৰ পিছত এয়া মোৰ ষ্টেট বেংকৰ অৱস্থা আৰু মোক লগ পাবৰ কাৰণে বাহিৰত জাৰ্নেলিষ্টটো ৰখি আছে মানে চবফালে পেপাৰাইজি হৈ থাকে যে মোৰ বাস্কিন ৰবিন্সত খাই বৰ লগাৰ পিছত এয়া ৰাস্তাৰ কাষৰ এখন আইচক্ৰীম দোকানৰ পৰা খালো কাৰণ ডাউন টু আৰ্থ হৈ থকাটো বেছি ইম্পৰ্টেণ্ট আজিৰ দিনত আজি হোটেল তাজ জীৱনটোত খাব নকলো সেইকাৰণে ৰাস্তাৰ কাষৰ এখনতে খালো কাৰণ ডাউন টু আৰ্থ এয়া মুম্বাইৰ পৰা MC ষ্টেনৰ ভণ্টিয়ে মোক লগ কৰিব আহিছে দেখিছাতে ড্ৰেছ পোছাকো তাৰ নিচিনাই অলপ পিছত জুবিন দাই ফোন কৰি ক'লে মোৰ নতুন চিনেমা এখন আহিছে তই জল্দি চাব ময়ো বোলো এতিয়া ফ্ৰী আছো যেতিয়া চায়ে আহোঁ নহ'লেতো টাইম নাপাবে এয়া চিনেমা হলৰ পৰা মই ওলোৱাৰ সময়ত জুবিন দা কান্দিয়া দিলে হ'ব কান্দিব নালাগে মই নেক্সট চিনেমা আকৌ চাব আহিম আৰু এয়া ৰাস্তাতে মোৰ নতুন ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কামটো চলি আছে মই বোলো আপোনালোকক দেখাই দিওঁ আজি মই মোৰ ফ্লেটত নহয় মই মোৰ ঘৰত গুচি আহিলোঁ আৰু গোটেই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন উঠাই আনি টুনটুন মচিক দি দিলোঁ মতে বিজি দে বহুত মিছা কথা ক'লোঁ আজি ঠিক আছে বাকীখিনি কালি ক'ম গুড নাইট বাই বাই এভৰিৱান